বন্ধুসকল, আজি তোমালোকৰ প্ৰথম প্ৰশ্ন, ভাৰতত বিদ্যুৎ ইঞ্জিন নিৰ্মাণ ক'ত কৰা হয়? টাইম ষ্টাৰ্ট নাও। বন্ধুসকল, 7 ছেকেণ্ড সমাপ্ত হৈছে আৰু উত্তৰটো হৈছে ক চিত্ৰৰঞ্জনত। দ্বিতীয় নং প্ৰশ্ন, ডিজেল ইঞ্জিনৰ নিৰ্মাণ ক'ত কৰা হয়? মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন বন্ধুসকল। টাইম ষ্টাৰ্ট নাও। বন্ধুসকল, 8 ছেকেণ্ড সমাপ্ত হৈছে আৰু উত্তৰটো হৈছে খ বানাৰসী। বানাৰসীত ডিজেল ইঞ্জিনৰ নিৰ্মাণ কৰা হয়। নেক্সট প্ৰশ্ন, 3 নং প্ৰশ্ন হ'ল, ভাৰতৰ সকলোতকৈ স্পীড চলা ৰেলগাড়ীখনৰ নাম কি আছিল? টাইম ষ্টাৰ্ট নাও। বন্ধুসকল, 8 ছেকেণ্ড সমাপ্ত হৈছে আৰু উত্তৰটো হৈছে ক গতিমান এক্সপ্ৰেছ। 4 নং প্ৰশ্ন, ভাৰতীয় ৰেলৰ ৰাষ্ট্ৰীয়কৰণ কিমান চনত কৰা হৈছিল? ষ্টাৰ্ট নাও। বন্ধুসকল, 8 ছেকেণ্ড সমাপ্ত হৈছে আৰু উত্তৰটো হৈছে ঘ 1950 চনত। 1950 চনত ভাৰতীয় ৰেলৰ ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল। 5 নং প্ৰশ্ন, কম্পিউটাৰ জনক বুলি কাক কোৱা হয়? টাইম ষ্টাৰ্ট নাও। বন্ধুসকল, 8 ছেকেণ্ড সমাপ্ত হৈছে আৰু উত্তৰটো হৈছে খ বেবেজ। বেবেজক কম্পিউটাৰ জনক বুলি কোৱা হয়। নেক্সট প্ৰশ্ন, 6 নং প্ৰশ্ন হ'ল, ভাৰতৰ মানৱ কম্পিউটাৰ বুলি কাক কোৱা হয়? ষ্টাৰ্ট নাও। 8 ছেকেণ্ড সমাপ্ত হৈছে বন্ধুসকল আৰু উত্তৰটো হৈছে ক শকুন্তলা দেৱী। শকুন্তলা দেৱীক ভাৰতৰ মানৱ কম্পিউটাৰ বুলি কোৱা হয়। 7 নং প্ৰশ্ন, উদ্ভিদে আহাৰ প্ৰস্তুত কৰা প্ৰণালীটোক কি বুলি কোৱা হয়? টাইম ষ্টাৰ্ট নাও। ছেকেণ্ড সমাপ্ত হৈছে বন্ধুসকল আৰু উত্তৰটো হৈছে গ সালোক সংশ্লেষণ। উদ্ভিদে আহাৰ প্ৰস্তুত কৰা প্ৰণালীটোক সালোক সংশ্লেষণ বোলা হয়। বন্ধুসকল, মোৰ ভিডিঅ'বোৰ যদি চাই ভাল পাইছা তেন্তে ছাবস্ক্ৰাইব কৰা আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিয়া, যাতে সকলোতকৈ মোৰ ভিডিঅ'ৰ নটিফিকেশ্যন তোমালোকে পোৱা। নেক্সট প্ৰশ্ন, NCCৰ মুখ্য কাৰ্যালয় ক'ত আছে? টাইম ষ্টাৰ্ট নাও। বন্ধুসকল, 8 ছেকেণ্ড সমাপ্ত হৈছে আৰু উত্তৰটো হৈছে ক দিল্লীত। দিল্লীত NCCৰ মুখ্য কাৰ্যালয় আছে। নেক্সট প্ৰশ্ন, 9 নং প্ৰশ্ন হ'ল, FIR ফুল ফৰ্ম কি? বন্ধুসকল, টাইম ষ্টাৰ্ট নাও। ছেকেণ্ড সমাপ্ত হৈছে বন্ধুসকল আৰু উত্তৰটো হৈছে ক ফাৰ্ষ্ট ইনফৰমেশ্যন ৰিপৰ্ট। নেক্সট প্ৰশ্ন, 10 নং প্ৰশ্ন হৈছে, অসমত প্ৰথম জাহাজ কেতিয়া চলিছিল? টাইম ষ্টাৰ্ট নাও।
ছেকেণ্ড সমাপ্ত হৈছে আৰু উত্তৰটো হৈছে ক 1849 চনত অসমত প্ৰথম জাহাজ চলিছিল। 11 নং প্ৰশ্ন 2018 চনত কোনখন নদীক ৰাষ্ট্ৰীয় নদী হিচাপে স্বীকৃতি প্ৰদান কৰে? টাইম ষ্টাৰ্ট নাও। ছেকেণ্ড সমাপ্ত হৈছে বন্ধুসকল আৰু উত্তৰটো হৈছে ক গংগা। গংগা নদী ৰাষ্ট্ৰীয় নদী হিচাপে স্বীকৃতি প্ৰদান কৰে। 12 নং প্ৰশ্ন ভাৰতৰ ৰেলৱে ষ্টাফ কলেজ ক'ত আছে? টাইম ষ্টাৰ্ট নাও। বন্ধুসকল 8 ছেকেণ্ড সমাপ্ত হৈছে আৰু উত্তৰটো হৈছে খ বৰোদা নামৰ ঠাইত ভাৰতৰ ৰেলৱে ষ্টাফ কলেজ আছে। নেক্সট প্ৰশ্ন 13 নং প্ৰশ্ন হ'ল অসমৰ চাহ গৱেষণা কেন্দ্ৰ ক'ত আছে? টাইম ষ্টাৰ্ট নাও। 7 ছেকেণ্ড সমাপ্ত হৈছে বন্ধুসকল আৰু উত্তৰটো হৈছে ক যোৰহাট। যোৰহাট ডিষ্ট্ৰিক্টত অসমৰ চাহ গৱেষণা কেন্দ্ৰ আছে। 14 নং প্ৰশ্ন অৰ্থাৎ লাষ্ট প্ৰশ্ন গৰম পানী ক'ত আছে? টাইম ষ্টাৰ্ট নাও। 8 ছেকেণ্ড সমাপ্ত হৈছে বন্ধুসকল আৰু উত্তৰটো হৈছে ঘ গোলাঘাট। গোলাঘাট ডিষ্ট্ৰিক্টত গৰম পানী আছে। বন্ধুসকল তোমালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ। জয় হিন্দ।